हेलो गाइस वेलकम बैक टू माय न्यू ब्लॉग। तो गाइस আমি আহিছিলো বালিত উইলি মাৰিবলৈ। তো প্ৰথমতে ইয়াতে ষ্টাৰ্ট কৰি দিওঁ উইলটো। তো ফাৰ্ষ্টতে চাই লওঁ ই কেনেকৈ মাৰে জিঅ' কাট জিঅ' কাট চাই লওঁ তো ভাই কেনেকৈ মাৰিছে তো মাই গড গাইস চাই লওক কেনেকৈ মাৰিছে উইলি জেগা কি হৈ গ'ল দুজন মহান ব্যক্তি চাবলৈ আহি গ'ল। তুমি আজি গা ধুব নদীত বতৰটো ঠাণ্ডা হৈ আছে একো নাই ধুব লাগিব। তো এজন ব্যক্তি আকৌ এবাৰ উইলটো মাৰিব বালিত যাওঁ বালিত তই কৈ থাক যাম তো এই দুটা গৈছে আমাৰ প্লেচলৈ য'ত আমি উইলি মাৰিম মানে বালিত। তো এজন আমাৰ লগত আহি আছে ৰস্তাৰ বয় ৰণ ইয়াৰ ইউটিউবৰ চেনেল আছে তো চাব ছাবস্ক্ৰাইব কৰি দিব মই ডেছক্ৰিপশ্যন লিংকটো দি দিম। তো এতিয়া গৈ আছোঁ আমি কি উইলি মাৰিবলৈ গৈ আছোঁ এদিন নমাইছিলে নহয় এদি কোনে নমাইছিলে এদি নমাই দিছে আহিছে এদি থিয় গুৱা এই গুৱাহাটীত নমাই দিছে চা মানুহ যাবলৈ প্ৰব্লেম হয় এদি নমাই দিছে এই বাইকখন বহুতো পালে এতিয়া তো আমি আজি নদীটো গা ধুমগৈ। এইখন নদী নহয় বাৰু আগতে মিনি নদী বুলি কয় একচুৱেলি এদি বাৰিষাত পূৰা নদী বৈ যায়। তো ইয়াত গা ধোঁ বাৰিষা হ'লে গা ধুবলৈ ইয়াত আহোঁ আৰু খৰালি মানে অলপ দূৰলৈ যাব লাগে বালি হৈ থাকে পূৰা এখন গোটেই মৰুভূমি হৈ লিখা হৈ আছে বহুত দূৰলৈ একদম নেদেখা জেগালৈকে গোটেই মৰুভূমি লিখা হৈ আছে। তো এইখন হৈছে আমাৰ বিশাল সোৱণশিৰি নদী আমি আহিছোঁ মাৰিবলৈ উইলি পাই যাওঁ আজি আমি নুফুটে একচুৱেলি আমি মানে এইবোৰ কৰি পোৱা নাই চাইকেলেতো কৰি পোৱা নাই বা কিবা কৰি পোৱা নাই কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম আমি মাৰিম বুলি কৈছে। তো ভাবিলোঁ মই ব্লগ এটাও শ্বুট হৈ যাব আৰু বহুত দিন ব্লগ চলগ দিয়া নাই। তো চাওঁ কি হয় কেনেকৈ নোৱাৰে এবাৰ দেখুৱালৈ তো নেক্সট বাৰ কি কৰে বালিতটো মৰা নাই পাৰিব জানো পাৰিব লাগে হ'লেও এতিয়া আমি গ'লে দেখিমি পাৰে নে নোৱাৰে নে কি কৰে কি নকৰে। তো গৈ থাকোঁ ষ্টাৰ্ট কৰিলে হ'ব লাগে বালিটো বেছি আজি বৰষুণ দি থকাৰ কাৰণে বালিটো অলপ টান হৈ আছে চাব লাগিব উইলি নে কি এইটো উইলি চাব লাগিব। আমি ইয়াৰ স্পটত পাই গ'লি আমাৰ ইয়াত কৰিব উইলি পুৰাকৈ কৰিব উইলি এইটো বতাহ চতাহ মাৰি আছে ভইচটো কেনেকুৱা হৈছে গম নাপাওঁ পিছত চালে বা এডিচিটো কৰোঁতে গম পাম কেনেকুৱা হৈছে ভইচটো। তো ইয়াত দেখিছে ষ্টাৰ্ট কৰিছে দোকানে বাৰু তো ইয়াত উইলি গৈছে বালি আছে চকাটো ঘূৰাই দে বা চেনত সোমাই যাব বালি চেনত বালি সোমাই হেৰি ক জিঅ' কাৰ্ডটা মাৰি দে জিঅ' কাৰ্ডটা মাৰি দিব এতিয়া নুঘূৰিছে তো চাইলেঞ্চাৰ লাগি গ'ল তো ভাবিছিলোঁ বালিত ভালকৈ ঘূৰিব কিন্তু বালি এতিয়া ঘূৰা নাই একচুৱেলি এইবোৰ লাগি গৈছে এইবোৰ চেফগাৰ্ড টেগৰ এইবোৰ চব লাগি গৈছেতো এইটো গ্ৰিপে নাই দেখোন চকাত ইয়াত ক'ত ঘূৰিব সেইটো কাৰণে এতিয়া ঘূৰা নাই কি কৰিম নহয় তো এবাৰ ঘূৰাই দে এবাৰ পিছত পূৰা ৰানিং কৰি দে যোৱাৰ আগতে এবাৰ ৰানিংটো কৰি থৈ যায় এদিন স্কুটিখন লৈ আহিবি ইমানখিনি চেষ্টা কৰাৰ পিছতো আমাৰ ৰাকেশে মাৰিব নোৱাৰিলে ভালকৈ কাৰণ বালি বহুত হৈছে ইয়াত দেখিছে কেনেকুৱা হৈ গৈছে পুৰা টানিছে তো সি গ'লগৈ আমি এতিয়া যাম বালিত
ফাইনেলি আমি নদী পাই গ'লো ইয়াত নদীত জঁপিয়াম আহা আহা पानी बाहर में ना खाली बंदा ना बढ़िया निकल गया तू गाइस फाइनली अभी निकल गया मोबाइल से तू आमी का भाई भाई गाली फोंगा तू गाइस आमी जा ये तो बाहर निकल गए तू गाइस आमी जा बाली घूम गए तू बाले 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 ये ठंडा वाली गांड बोर बमाई साला ঠাণ্ডা হেতু গা ধুনে পড়েগা ओ गाइस एखने হৈছে আমাৰ খাল বালি বমটো এ মৰুভূমিলে পাবে খুৱা কাৰণ যিমান তলে তাৰ সিমান বালিয়ে বালি নদীখন আছে ইমান বালি আছে তো ইয়াতে পৰি থাকে यहाँ से तो गाइस देখিছে মুকা গোটে বালি পাওলো বালি পাইলো খানিলো তো বালি সালে খানিলো আকো গা ধুমকে আকো পা ধুনিয়াকে গহি দিম সাবুন দাবুন নাই না হেনেকে ধুমকে তো रम এনেকা ঘৰত গা গাইছে কিমান বালি পাইছে তো গাইজ ফিনিচিং গা ধুবলৈ গ'লোঁ আৰু দৈ গৈ জঁপিয়াই মেলি এনেকৈ অলপ ফূৰ্তি ফাৰ্তা কৰি মেলি লগৰটোৰ লগত অলপ গা চা ধুই মেলি তো ভাল লাগিলে বহুত ভাল লাগিলে নদীত গা ধুই একচুৱেলি ঠাণ্ডাটো বহুত আছিলে বতাহ চতাহ মাৰি আছিলে তথাপি সেনেকৈ ধুলোঁ আৰু যিহেতু ব্লগৰ কথা আহিছে তো বহুত দিন হ'ল ব্লগ চলগ দিয়া নাই তো সেইটো কাৰণে উপায় নাই ঠাণ্ডাতে কপি কপি গা চা ধুই মেলি বনালোঁ আৰু ব্লগ এটা তো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে তো গাইছ অলৰেডি মোৰ ঠাণ্ডা লাগিছে কাপোৰ চাপোৰ দি দিয়া যায় তো অলপ জুবু এটা মাৰি মেলি ঘৰত যাম আমি মই মানে তই কিমান টাইম থাকিব পাৰিম চাবি দে মই কিমান টাইম থাকিব পাৰিম মই কিমান টাইম থাকিব পাৰিম চাম হা হৈ গ'ল বেছি টাইম আছে হৈ গ'ল নালাগে আৰু নালাগে বিকাশ হৈ গ'ল পাৰিবি পাৰি মই গম পালোঁ আৰু পাৰিবি